এভৰিৱান মোৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু এতিয়াতো পুৰা পূজাৰ বতৰ। সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা। তো আজি মই ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া বাজি আছে 8:30। তো এতিয়া মই গৈ আছোঁ গুৱাহাটীলৈ আৰু গুৱাহাটীলৈ কিয় গৈ আছোঁ সকলোখিনি গম পাব। একদম শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু মই আজি ৰিটাৰ্ণো হ'ম গুৱাহাটীৰ পৰা। তো সকলোখিনি গম পাব কিয় গৈ আছোঁ, দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু চাওক বৰষুণ আহি আছে বাহিৰত, ৰাস্তা পূৰা ভিজা হৈ আছে। ৰাস্তা চাওক একদম খালী, গাড়ী চাড়ী একদম নাই। আৰু পূজাৰ আৰু চাওক এইফালে বেলচৰ যায়, বেলচৰ মন্দিৰ। আৰু এতিয়া পূৰা বেলশৰততো জানে আপোনালোকে বহুত ডাঙৰ পূজা হয়। নলবাৰী ডিষ্ট্ৰিক্টৰ ভিতৰত পূৰা বেলশৰতে বহুত ডাঙৰ পূজা হয়। আৰু বেলশৰত যাওঁ যদি এদিন আপোনালোকক দেখুৱাম, ভিডিঅ' কৰিম। আৰু এতিয়া চাওক গৈ আছোঁ, পূৰা ৰাস্তা খালী আৰু পূৰা গাড়ী চাড়ী এখন দুখনেই অহা যোৱা কৰি আছে। পূজাৰ বন্ধৰ কাৰণে চাগে হ'ব। আৰু গুৱাহাটী আহি পাই গ'লোঁ। এতিয়া এয়া সৰলো পালোঁ। তো এতিয়া মই গৈ আছোঁ মানে এইফালেদি খাৰগুলি হয়, মই নুনমাটিও নহয়, চোনচালি গৈ আছোঁ মানে ডাঙৰ বাৰ ঘৰত। আপোনালোকে জানে ডাঙৰ বা চোনচালিতে থাকে। তো তাইৰ ঘৰলৈ গৈ আছোঁ। তো তাৰপিছত দেখুৱাই থাকিম আৰু চাই থাকিব। আৰু আজি পূৰা গুৱাহাটীত ৰাস্তা একদম ক্লিয়াৰ, পূৰা জাম চাম একো নাই। মালিগাঁৱৰ এই ৰাস্তাটোতো আপোনালোকে জানে, সেই মালিগাঁও ব্ৰিজখনৰ এইখিনিত কিমান মানে জাম লাগে। আজিতো মানে মানডে হয়, আজিৰ দিনততো কিমান জাম থাকিলে হয়, কিন্তু পূজাৰ কাৰণে চব মানে বন্ধটো, সেইকাৰণে পূৰা খালী আৰু ৰাস্তা ক্লিয়াৰ। তো সেইকাৰণে পূৰা জল্দি আহিয়ে পালোঁ। তো এতিয়া গৈ আছোঁ। আৰু এতিয়া আহি পাই গ'লোঁ মই বাৰ ঘৰত। আৰু আচলতে মই বাৰ ঘৰত অহাৰ কাৰণটো হ'ল, আপোনালোকক কৈছিলোঁ যে কিয় আহিছিলোঁ, গোটেইখিনি কথা ক'ম মই। আচলতে বা যাব আমাৰ ঘৰত, সেইকাৰণে তাইক ল'ব আহিছোঁ। বা আৰু দিদু দুয়োটাই যাব। তাইক ল'বৰ কাৰণে আহি গ'লোঁ মই। এতিয়া অকণমান টাইম থাকিম, থাকি পেলাই ভাত খাম, খাই পেলাই তাইক লৈ পেলাই যাম আকৌ ঘৰত। তো দেখুৱাই থাকিম, চাই থাকিব। আৰু মই নলবাৰী কৈঠালকুছিৰ পৰা গুৱাহাটী আহি পালোঁ। এয়া চাওক বাৰ কামেই হোৱা নাই, ঘৰ ঝাৰু মাৰি আছে এতিয়াহে। তাই ওলাব কেতিয়া, যাব কেতিয়া, তেতিয়াহে কাম কৰি আছে। আৰু আমাৰ খাই বৈ হৈ গ'ল, এতিয়া ঘৰলৈ যাব ওলাইছোঁ। এইফালে বা ৰেডি হৈ বহি আছে, এইফালে ভিনদেউ, এইফালে চাই দিয়ক। আপুনি নাযায়? কিয় নাযায়? ভিনদেউৰ অফিচ আছে, সেইকাৰণে যাব নোৱাৰে। আৰু সেইকাৰণে মই ল'ব আহিব লগা হ'ল, ভিনদেউ যাব নোৱাৰে কাৰণে। আৰু এইফালে দুদু আছে আমাৰ। ক'ত যাবা? কৈঠালকুছি যাবহি আৰু পূজা চাব গাঁৱত এইবাৰ, হয়নে? তো মজা লাগিব। আৰু থিয়েটাৰ চাব আজি। তুমি চাবানে থিয়েটাৰ? আজি মানে আমাৰ তাত থিয়েটাৰো চলি আছে। অঁ, মানে ইহঁতৰ ইয়াতে পূজা হৈ আছে ছেক্টৰ 1ত। তো এই হাউচি খেলিছিলে, জিকিছে বোলে। কিমান টকা পাইছা? 500 টকা পাইছে হাউচি জিকি পেলাই। আৰু আমাৰ তাতে মানে থিয়েটাৰো চলি আছে। দুদিন গ'লে, মই দুদিন চালোঁ, আৰু আজি 3 নম্বৰ দিন। তো মই চাওঁ যদি দেখুৱাম আপোনালোককো। যদি মই যাব নোৱাৰোঁ আজি, তেনেহ'লে দেখাব নোৱাৰিম। যদি যাওঁ তেনেহ'লে থিয়েটাৰৰ অলপমান দেখুৱাই দিম আপোনালোকক। ডাঙৰ বাও যাব, তো চাই থাকিব। দুদু ৰেডি যাবলৈ? ৰেডি। যাওঁ আৰু ওলাওঁ। আৰু এতিয়া আমি ওলাই আহিলোঁ। ইফালেদি যাম ছেক্টৰ 1 খাৰঘুলি হৈ পেলাই। তো এই ৰাস্তাটো বহুত ভাল লাগে মোৰ। তো ফ্ৰেণ্ডছ, গুৱাহাটীৰ পৰা অহা বহুত দেৰি হৈ গ'ল, প্ৰায় 3:30 মানতে আহি পাইছোঁ। আৰু অলপ ৰেষ্ট লৈ ল'লোঁ। বহুত ভাগৰো লাগিছে, যিহেতু আপ ডাউন হৈছে। বহুত ভাগৰ লাগিছিলে, অলপমান শুই দিলোঁ। শুই উঠি এতিয়া পূৰা
পূৰা ৰেডি হৈ লৈছোঁ মানে থিয়েটাৰ চলি আছে আমাৰ ইয়াতে থিয়েটাৰ চাবলৈ যাম ৰাজমুকুট থিয়েটাৰ উৎপল দা আছে উৎপল দাস তেখেতক মোৰ বহুত বেছি ভাল পাওঁ আৰু যোৱা দুদিন চালোৱেই আৰু আজি 3 নম্বৰ দিনো চাম মানে ডাঙৰ বা আহিছে তাইৰ লগতে চাব যাম আৰু দুজনী এতিয়া থিয়েটাৰ চাব যাম তো আপোনালোককো দেখুৱাম যিমানখিনি পাৰোঁ তো চাই থাকিব আৰু যোৱাকালি ইমান মানুহ হৈছে পূৰা হেঁচা ঠেলাত একদম ওলাবই পৰা নাই বহুত বেছি মানুহ হৈছিলে কাৰণ 2 বছৰৰ পিছত মানে থিয়েটাৰ এইবাৰ আহিছে আমাৰ ইয়াত আৰু বাকী জেগাতো 2 বছৰ পিছতে আহিছে থিয়েটাৰ 2 বছৰ চলাই নাই তো সেইকাৰণে মানে বহুত বেছি মানুহ হৈ গৈছে এইবাৰ থিয়েটাৰত যোৱাকালিতো একেবাৰে ওলাব পৰা নাই ইমান হেঁচা ঠেলাতে আৰু ইমান বেছি গৰম আজি অৱশ্যে অলপমান গৰমটো কমিছে অলপমান কাৰণ মানে বৰষুণ আহি আছে তো কালি ৰাতিও যোৱাকালি ৰাতিও বৰষুণ দিছে আৰু এতিয়াও অলপ বৰষুণ পেলাই আছে দেই এইখিনি টাইমত তাৰপিছত এতিয়া কি হয় নাজানো থিয়েটাৰত বাৰু ভগৱানে বৰষুণ যাক ডাঙৰকৈ নিদিলেও হয় কিন্তু অলপমান ঠাণ্ডা পৰিছে বৰষুণৰ অলপমান দিয়াৰ কাৰণে তো ধুনীয়াকৈ এয়া মোৰ এইযোৰ পূজাত লোৱা ড্ৰেছ দেই মোৰ এইটো জিন্স আৰু এইটো টপ আৰু কিছু আমাৰ পিছতে বিদায় নিশাৰ প্ৰথম দৰ্শনীৰ প্ৰেক্ষাগৃহৰ মূলদ্বাৰ খুলিছিল গতিকে যিসকল সদায় উৎসুক দৰ্শকে আজিৰ নেত্ৰদিনাই চাব বিচাৰে তেখেতসকলক পলম নকৰি প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰি লোৱাৰ বাবে আমি অনুৰোধ জনাইছোঁ চব ছাতি লৈ কিনে থিয়েটাৰ চাব আহিছে এইফালে এয়া আহিছে আৰু এইফালে আমি আহিছোঁ পূৰা একদম বৰষুণ অলপ পৰিয়ে আছে এতিয়া আমাক সোমাব দিয়া নাই অলপ মানে বৰষুণ দিয়াৰ কাৰণে অলপ দেৰি হ'ল আৰু অলপ পিছত সোমাব দিব তাৰপিছত আৰু দেখুৱাই থাকিম মংগলাতি শব্দ পুরা কষ্ট পাব তোমার ভক্ত মই দুখন হাত মেলি ভিক্ষা রাখিছো প্রভু বল আমি ইয়াৰ পৰা আগৰ জেগালৈকে গুচি যাওঁ নাজানো কিয় মোৰ মনটোৱে বাৰে বাৰে কৈ আছে ইয়াত যেন বহুত ডাঙৰ কিবা এটা ঘটিব এতিয়া থিয়েটাৰ চাই ওলাই আহিলোঁ অলপ পূজাৰ ফালে আহিছোঁ পূজা চাওঁ অলপ মানে মন্দিৰৰ ফালে যাওঁ আৰু ইয়াতে কৈঠালকুছিতে আছোঁ মিলনানন্দ পূজা বুলি ইয়াতে চাওমিন ল'ব আহিছোঁ পূজা বুলি খাওঁ দিয়ক চাওমিন আৰু ইয়াতে নাখাওঁ আমি বহুত দেৰি হৈ গৈছে এতিয়া 10টাই বাজিল তো ঘৰলৈ পেকিং কৰি লৈ যাম তো ফ্ৰেণ্ডছ ঘৰ আহি পালোঁ এতিয়া আৰু পূজা চালোঁ এনেই অলপ ৰাস্তাই ইয়াতে বেলেগ ক'তো যোৱা নাই কৈঠালকুছিতে চালোঁ আৰু থিয়েটাৰ চাই যিহেতু দেৰিও হৈছে সেইকাৰণে বেছি টাইম নাথাকিলোঁ আৰু ৰাস্তা একেবাৰে বেয়া আমাৰ ইয়াতে মানে পূজা চোৱা মানুহৰ বহুত প্ৰব্লেম হৈছে মানে ৰাস্তা ইমান বেয়া তো এতিয়া বহুত বেছি ভাল লাগিলে থিয়েটাৰ চাই আৰু চবতকৈ বেছি মোৰ ভাল লাগিলে উৎপল দাক লগ পালোঁ মানে গ্ৰীণ ৰুমত গৈ মই নিজে লগ কৰিলোঁ তেখেতক বহুত বেছি ভাল লাগিলে আৰু বহুত বেছি মনৰ পৰা ভাল ধুনীয়াকৈ কথা পাতিলে কিন্তু তেখেত বহুত ব্যস্ত আছিলে মানে ষ্টেজৰ উঠাৰ আগমুহূৰ্তত মই গৈছিলোঁ গ্ৰীণ ৰুমলৈ বহুত বেছি ব্যস্ত হৈ আছিলে সেইকাৰণে মানে মই মানে ভিডিঅ'ত উঠাব নোৱাৰিলোঁ কিন্তু ফটো উঠিব টাইম দিলে তেখেতে বহুত বেছি ভাল লাগিলে আৰু মনৰ পৰাও বহুত বেছি ভাল ধুনীয়াকৈ কথা পাতিলে আৰু সেইখিনি টাইম পালোঁ আৰু নাটকখনো চালোঁ বহুত বেছি ভাল লাগিল চাই পেলাই আৰু মই মানে তিনিদিনেই চালোঁ 3 দিন হৈছে নাটক আৰু 3খন নাটকেই মই চালোঁ বহুত বেছি ভাল লাগিলে আৰু এতিয়া আহিলোঁ ঘৰলৈ ইমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ দেখুৱাবলৈ ভিডিঅ'টোত আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো এতিয়ালৈকে কণ্টিনিউ ৰাখিছিলোঁ আৰু এতিয়া এণ্ড কৰোঁ আপোনালোকে কেনেকুৱা পালে নিশ্চয় জনাব নাপাহৰিব
যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে অতি সোনকালে নটিফিকেশ্যন পায়। তো আজিৰ ভিডিঅ'টোৰ পৰা মই দোস্তে বিদায় ল'লোঁ। আকৌ এটা ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ, তেতিয়ালৈকে চাই থাকিব মোৰ ইউটিউব চেনেল দোস্তি আম বেষ্ট। আজিলৈ বাই বাই, টেক কেয়াৰ এণ্ড লাভ ইউ অল।